নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্যাকৰণৰ এটি বিষয়বস্তু বাছি লৈছোঁ, সেইটো হৈছে শব্দ। শব্দ কাক বোলে, শব্দৰ প্ৰকাৰবোৰ সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিম। অৰ্থ প্ৰকাশক বৰ্ণ বা বৰ্ণ সমষ্টিকে শব্দ বোলে। যিবিলাক বৰ্ণ আৰু বৰ্ণ সমষ্টিৰ দ্বাৰা অৰ্থ প্ৰকাশ পায় সেয়ে হৈছে শব্দ। যেনে দ, ৰ, ব, ক, গৰু, ঘোঁৰা, মানুহ, ভাল, বেয়া ইত্যাদি। আৰু এই অসমীয়া ভাষাৰ শব্দ সম্ভাৰত কেই প্ৰকাৰনো সম্ভৱ শব্দ আছে, সেইটো হৈছে প্ৰথমতে তদ্ভৱ শব্দ। মূল আৰ্য ভাষাৰ পৰা পালি প্ৰাকৃতৰ মাজেদি সামান্য গঢ় সলাই উদ্ভৱ হোৱা শব্দবিলাকক তদ্ভৱ শব্দ বোলে। যেনে হস্ত বিকাম হাত, হস্তি বিকাম হাতী, কৰ্ণ বিকাম কাণ, অদ্য বিকাম আজি, ওষ্ঠ বিকাম ওঠ, সৰ্প বিকাম সাপ, গৰ্ত বিকাম গাঁত ইত্যাদি। তাৰ পাছতে আহিল তৎসম শব্দ। যিবোৰ সংস্কৃত শব্দ মূল সংস্কৃত শব্দৰূপে ব্যৱহাৰ হয় সেইবোৰক তৎসম শব্দ বোলে। যেনে চন্দ্ৰ, সূৰ্য, নদী, কৃষ্টি, লতা, ধন, ফল ইত্যাদি। তাৰ পাছতে আহিছে অৰ্ধ তৎসম শব্দ। যিবোৰ সংস্কৃত শব্দ অসমীয়া ভাষাত উচ্চাৰণৰ বিকৃতি ঘটাৰ ফলত ৰূপান্তৰ হৈছে তেনে শব্দক অৰ্ধ তৎসম শব্দ বোলা হয়। যেনে ভক্তি বিকাম ভকতি, ধৰ্ম বিকাম ধৰম, কৰ্ম বিকাম কৰম, শ্ৰী বিকাম চিৰি, উৎসৱ বিকাম উৎসৱ, স্বাদ বিকাম সোৱাদ, মিত্ৰ বিকাম মিতিৰ ইত্যাদি। তাৰ পাছৰ ভাগটো হৈছে দেশীয় শব্দ। যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায় সেইবোৰক দেশীয় শব্দ বোলে। যেনে জোন, বেলি, জুই, গাড়ী, পেট ইত্যাদি। তাৰ পাছৰ ভাগটো হৈছে বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ। সেইটো হৈছে ইউৰোপীয় আৰু অন্যান্য ভাৰতীয় ভাষাৰ বহুত শব্দ পোনে পোনে বা সামান্য পৰিৱৰ্তন হৈ অসমীয়া ভাষাত সোমাইছে। যেনে ইংৰাজী শব্দ স্কুল, কলেজ, পেঞ্চিল, অফিচ, ৰেল, পুলিচ, স্কেল ইত্যাদি। সামান্য পৰিৱৰ্তন হৈ হোৱা শব্দ গ্লাছ বিকাম গিলাচ, বক্স বিকাম বাকচ, ডক্তৰ বিকাম ডাক্তৰ, জাজ বিকাম জজ ইত্যাদি। তাৰ পাছৰ ভাগটো হৈছে আৰবী শব্দ। কাগজ, কলম, চিয়াহী, দোৱাত, কিতাপ, হাজিৰ, দাখিল, দৌলত, তলব, হুকুম আদি এইবিলাক হৈছে আৰবী শব্দ। তাৰ পাছত হৈছে পাৰ্চী শব্দ। হাকিম, পেচকাৰ, বজাৰ, মচগুল, কিস্তি, আদালত, আন্দাজ, দৰ্জা, চাবুক, তাবিজ ইত্যাদি হৈছে পাৰ্চী শব্দ। পাৰ্চী শব্দৰ পাছত আছে হিন্দী শব্দ। চকীদাৰ, হাইজা, মহঙা, খচৰা, নথি, খাতা আদি হৈছে হিন্দী শব্দ। তাৰ পাছতে আহিছে ওলন্দাজ শব্দ। হৰ্টন, ইস্কাপন, চিৰিটন, স্ক্ৰুপ ইত্যাদি। তাৰ পাছত ফৰাচী শব্দ। চাবোন, কাৰ্টিজ, বুৰ্জোৱা ইত্যাদি। পৰ্তুগীজ শব্দৰ ভিতৰত পাওঁ আমি আলপিন, আলমাৰী, আয়া, ইস্ত্ৰি, ইস্পাত, কিৰিচ, কবি, চাবি, বুটাম, বাল্টি, বেহেলা, বোমা, বয়স, নিলাম ইত্যাদি। তাৰপিছত চীনা ভাষাৰ শব্দ হৈছে চেনি, লিচু ইত্যাদি। আৰু জাপানী শব্দ হৈছে চামুৰাই, জুডো ইত্যাদি। আফ্ৰিকান শব্দ হৈছে জেব্ৰা। আৰু টাই ভাষাৰ পৰা অহা শব্দ হৈছে বুৰঞ্জী, ৰংঘৰ, কাৰেংঘৰ, নামচাং, নামদাং, নামৰূপ, বানবাটি, বানকাহি, পোখা, মৈদাম ইত্যাদি। বড়ো ভাষাৰ পৰা অহা শব্দ হৈছে ডিব্ৰু, ডিগাৰু, ডিগবৈ, দিখৌ, ডিক্ৰং, দিচাং, ভোগদৈ, মঙলদৈ, হাজো, বিহামপুৰ, দিছপুৰ ইত্যাদি। তাৰ পাছৰ শেষৰটো হৈছে অষ্টিক গোষ্ঠীৰ শব্দ। সেইকেইটা হৈছে কিংখাপ, খং, ডিঙা, জঞ্জাল, জগা, উই, চিকৰা, নাঙল, তামোল ইত্যাদি। আৰু এইদৰে বিভিন্ন ভাষা গোষ্ঠীৰ পৰা নানা শব্দ সম্ভাৰ আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে আৰু অসমীয়া ভাষাটো চহকী কৰি লৈছে। আজি শব্দৰ ওপৰত এইখিনিয়ে ক'ব লগা আছিলে।
প্ৰিয় দৰ্শকসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু বেল আইকনটো বজাই দিব। আজিলৈ ইমানেই। নমস্কাৰ। জয় অসম। ধন্যবাদ।